মজা মজা জয় গোৰ্খা দেখছি কি খবৰ ব্লগাৰ বিমল ভাল আজি অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিন বুলি আজি আই কাৰ্ড লগাই লৈছোঁ আচলতে আজি প্ৰতিনিধি হিচাপে আই কাৰ্ড লগাইছোঁ আৰু চলি আছে প্ৰতিনিধি সভা এইফালে সকলোবোৰ আহি প্ৰতিনিধি যিমানখিনি প্ৰতিনিধি আছে সকলোবোৰ আহি উপস্থিত হ'ল চলি আছে ভিতৰত প্ৰতিনিধি সভা তেতিয়াহ'লে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক প্ৰতিনিধিৰ পৰা ওলাই আহি ডাইৰেক্ট এতিয়া ইয়াত আহি পালোহি প্ৰগ্ৰেমত আৰু ইয়াত আহিছে বিকাশ দা আহিছে মানে বিকাশ ছাত্ৰী আহিছে তো তেওঁক লগ কৰিবলৈ আহিছোঁ একদম লৰালৰিকৈ পাই গ'লে বিকাশ দা কি খবৰ মজা মজা জয় গোৰ্খা তো এতিয়া বিকাশ দাৰ লগত মানে অলপ মানে চেল্ফি ল'ম বিকাশ দাই অলপ মানে হেৰি লৈ আছে ইণ্টাৰভিউ ল'ব তেওঁক নিউজ আহিছে এইফালে নিউজৰ ফালৰ পৰা ইণ্টাৰভিউ ল'ব তো আৰু এটা ইণ্টাৰেষ্টিং কথা এইফালে বিমল লিম্বু আহি উপস্থিত হৈছে হিন্দী ব্লগাৰ হয় তেওঁ বিমল লিম্বু এইফালে হিন্দী ব্লগাৰ বিমল লিম্বু ফাইনেলি লগ পাই গ'লোঁ ফেচ টু ফেচ লগ পালোঁ বাকী হিন্দীত ক'ম নে অসমীয়াত ক'ম हिंदी 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 तो आगे कैसे लगे देख सकते हो खुद ही मैं नहीं बोलूँगा बड़ा माहौल है और यहाँ ठंडा भी नहीं लग रहा है समझ सकते हो कितना बड़ा माहौल है और उसी माहौल में अभी मैं खड़ा हूँ अच्छा लग रहा है धन्यवाद और बहुत मैंने हेৰি আছিলে লগ কৰিম বুলি আশা আছিলে তো ফাইনেলি লগ পাই গ'লোঁ ময়ো অলপ অলপ অসমীয়া জানো পুৰাই জানো আচ্ছা বাকী ভালে আছে একদম ভালে প্ৰতি চবেই আছে জনপ্ৰিয় ইউটিউবাৰ আমাৰ বিকাশ দাৰ লগত ফটো মাৰিবলৈ একদম পূৰা ব্যস্ত হৈ পৰিছে লৈছে খানাপাৰাৰ পৰা ওলাই আহি একদম চুইটাৰ টুইটাৰ ল'লোঁ একদম তামাম ঠাণ্ডা লাগিছিলে প্ৰতিনিধি যিটো মিটিং সভা হৈছে ন সেইটো 11-12 বাজিব বোলে ৰাম মই ডাইৰেক্ট গুচি আহিলোঁ খানাপাৰাত বিকাশ দাক লগ কৰিলোঁ তাৰপিছত চিধা ঘৰলৈ আহিছোঁ চুইটাৰ পিন্ধিবৰ কাৰণে ইমান ঠাণ্ডা তো এতিয়া যাওঁ কি প্ৰগ্ৰেম হৈ আছে আপোনালোকক দেখাই আছোঁ তো গাইছ আহি পালোহি আমাৰ চনুদা কি খবৰ ভাল ন বাকী ফেমাছ হৈ গৈ আছে ন বছ আপোনালোকৰ আশীৰ্বাদ তো লগ পাম বুলি বহুত আশা আছিলে কিন্তু ফাইনেলি লগ পাই গ'লোঁ ইয়াত অধিৱেশনততো লগ পাম বুলি মানে আছিলোঁ আৰু তো আজি লগ পাই গ'লোঁ দাদা তো কিবা ক'ব মোৰ চেনেলটো কিবা ভাইটি চেনেল যদি কোনোবাই চাই আছে মোৰ ভিডিঅ' চেনেল ছাবস্ক্ৰাইব কৰিব থেংক ইউ দেখছি কি খবৰ আপোনালোকে দেখা পালে এইফালে অধ্যক্ষী আহিছিলে তাৰপিছত চনুদা আহিছিলে চনু ব্লগাৰ তাৰপিছত এতিয়া তাৰপিছত আহিছিলে বিকাশ চেত্ৰী আহিছিলে বিমল লিম্বু আহিছিলে তো এতিয়া প্ৰগ্ৰেম চলি আছে প্ৰগ্ৰেমত যাওঁ প্ৰগ্ৰেম চাওঁগৈ বলক ভাবিছিলোঁ ৰাতি ভিডিঅ'টো একেবাৰে খতম মাৰি দিম কিন্তু অৱশেষত একদম মন নগ'ল কাৰণ
বহুত দূৰৰ পৰা জাৰ্ণি কৰি আহি মানে টোপনি ক্ষতি হৈ অলৰেডি মানে ইমান ভিডিঅ' বনোৱাটো মই পচিবল বুলি নাভাবোঁ তো ভিডিঅ'টো ইয়াতে ৰাতিপুৱাই সামৰণি মাৰিছোঁ তো নেক্সট ভিডিঅ' আহি আছে আপোনালোকৰ মাজত অতি সোনকালে